back to my YouTube channel. বলক আজি ভিডিওটো আৰম্ভ কৰোঁ। আজি মই গৈ আছোঁ আমাৰ ওচৰতে থকা মাহমুদুল। আপোনালোকে চিনি পায় চাগে, চিনি নাপায় যদি ভিডিওটো শেষলৈকে চাওক, চিনি পায় যদি তাত আজি 31 তাৰিখ আজি 31 তাৰিখ আজি বান্ধি পূজা আছে। তাত কি হয় দেখাবলৈ চেষ্টা কৰিম আৰু সম্পূৰ্ণ পৰিৱেশ দেখাম। ভিডিওটো শেষলৈকে চাই থাকক। খাসি গাৰু মিৰি ডিমাচা কছাৰী অগাদ ফলা কোচলা লুংৰাভা দেউৰী চুটিয়া মিজু আৰু চিন্তেং নক্তে ওৱানচু আৰু কাৰ্বি নগা খাসি গাৰু মিৰি ডিমাচা কছাৰী অগাদ ফলা কোচলা লুংৰাভা দেউৰী চুটিয়া মিজু আৰু চিন্তেং নক্তে ওৱানচু আৰু কাৰ্বি নগা মন পাখাম দিবৰু মৰাণ বৰাহি তাগি নাপাতানি বুকুতে খাবতি মুন্দুন চুন খাম তেওঁৰ দেশৰে নাম পাটকাই পূবতে আছিল দিখৌ দিহিং লুই দক্ষিণে খাম যাং পশ্চিমে হাবুং খাবতিছিল দিখৌ দিহিং লুই দক্ষিণে খাম যাং পশ্চিমে হাবুং খাবতিছিল। এনেকৈ আহি পালোহি এয়া চাওক। আৰু এতিয়া বলক ভিতৰলৈ সোমাই যাওঁ। এয়া মূল গেটখনেদি আমি সোমাই আহিছোঁ আৰু আগত চাওক এয়া দৌল পাক ভালদৰে দেখাই আছোঁ। আৰু পৰিৱেশ চাওক, এয়া ধুনীয়া পৰিৱেশ। এয়াই হৈছে ঐতিহাসিক মাঘনাদল। এয়া ধুনীয়া পৰিৱেশ চাওক। এয়া চাওক মানুহৰ পৰিৱেশ, ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালীবিলাকে খেলি ধেমালি খেলি আছে। আৰু এইটো ভেকুলী চাওক না, কিমান ডাঙৰ ভেকুলী, বামতে ওলালে ভেকুলী। এয়া হৈছে লাইলং খাপৰ এটি নৃত্য চাওক। আৰু আজিলে ভিডিঅ'টো ইমানেই চাওক আৰু এনজয় কৰক। Huia,